প্ৰব্লেম কাৰ লাইফত নাই? ইমান প্ৰব্লেম, সেইবোৰ প্ৰব্লেমৰ মাজতে এনেকুৱা কিছুমান প্ৰব্লেম আছে যিবিলাক অকল ল'ৰাইহে ভুগিবলৈ পায়। হেই গাইজ, মই কেবি আৰু আপোনালোকে চাই আছে KBS এণ্টাৰটেইনমেণ্ট, আৰু আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ 4টা প্ৰব্লেম যিকেইটা অকল ল'ৰাইহে বুজি পায়। প্ৰব্লেম নম্বৰ 1, মেন্স টয়লেট। ৰাস্তাৰ কিনাৰত থকা মেন্স টয়লেটবিলাক আপোনালোকেও দেখিছে। মেন টয়লেটবিলাকৰ জেনেৰেলি হাতে মাজতে ছেপাৰেশ্যন হিচাপে থাকে এখন সৰু ৱাল। ছোৱালীবিলাকৰ ভাল, ছোৱালীবিলাকৰ চাৰিওফালৰ পৰা যিটো টয়লেট থাকে টয়লেট চাৰিওফালে বেয়া, তেওঁলোকৰ একো প্ৰব্লেম নাই। কিন্তু ল'ৰাবিলাকৰ মাজতে এখন সৰু ৱালহে থাকে, আৰু সেইখন যি চাপৰ বা সৰু হয়, ওখ মানুহ হ'লেতো থিয় হৈ দিয়াৰ লগে লগে যদি চিধা চিধি নাচায়, অকণমান ইফালে সিফালে চোৱা যায়, তেতিয়া হয়তো ক'ৰবাত যদি নজৰ পৰি যায়, তাৰপিছত যিটো পৰিস্থিতিৰ সৃষ্টি হয় সেইটো চাপৰ মানুহ হ'লে কথাটো আৰু বেলেগ হৈ যায়। চাপৰ মানুহজনক য'ত কৰিব লাগে তাত কৰিবলৈ হয়তো ঢুকি নাপায়, আৰু তাৰপিছত এই টয়লেটত থকা যিকেইটা ইটাকেইটাতো জোৰা দিবলগীয়া অৱস্থা। পাব্লিক টয়লেটবিলাকত যেতিয়া 4টা-5টা কোঠা থাকে আৰু মানুহজন যেতিয়া সোমাই যাবলৈ লয়, তেতিয়া যদি তেওঁ সোমাই দেখে যে এফালেও এজন কৰি আছে এফালেও এজনে কৰি আছে, কিন্তু মাজতে দুটা আছে, তেওঁ কিন্তু মাজতে এটা কেপ এৰিহে ইজনৰ ওচৰত যায়। মানুহজনে ঢুকি নোপোৱাৰ কাৰণে কিন্তু সেই কামটো তলতে কৰি থৈ গুচি আহে। আৰু সঁচা কথা ক'বলৈ গ'লে পাব্লিক টয়লেটবিলাক লেতেৰা হোৱাৰ মেইন কাৰণ এটা সেইটোও হ'ব পাৰে। তো যদি কোনোবা ভাল মানুহে চাই আছে, স্বচ্ছ ভাৰত অভিযানে এইটো লগাব পাৰিব দেই, কৈ থ'লোঁ। মেন্স টয়লেটৰ কনষ্ট্ৰাকশ্যনটো চেঞ্জ কৰিবলগীয়া হৈছে দেই। প্ৰব্লেম নম্বৰ 2, এতিয়া কথাটো হ'ল আমাৰ ল'ৰাবিলাকক সৰুৰে পৰা মগজত ভৰাই দিয়ে যে ডাঙৰ হোৱাৰ লগে লগে চাকৰি কৰিব লাগিব, ল'ৰা ছোৱালী চাব লাগিব, মাক বাপেক চাব লাগিব, ইত্যাদি ইত্যাদি ইত্যাদি। কিন্তু ছোৱালীবিলাকৰ সেইটো প্ৰব্লেম নাই। ছোৱালীবিলাকৰ ক্ষেত্ৰত আপোনালোকে চাব পাৰে, ছোৱালীবিলাকৰ অপশ্যন থাকে, বোলে মই চাকৰি নকৰিলেও হ'ব, মোৰ মানুহটোৱে মোক চাব, হয় হাজিৰা কৰি হ'লেও যেনে তেনে খুৱাবই লাগিব। এইটো অপশ্যন আমাৰ হাতত নাথাকেই যে আমি একো নকৰিলেও আমি বহি বহি খাই থাকিব লাগিব। ন মাইণ্ড ইট। প্ৰব্লেম নম্বৰ 3, ল'ৰাবিলাক কেতিয়াও বিউটিফুল হ'ব নোৱাৰে। ল'ৰা হেণ্ডচম হ'ব পাৰে, অসমীয়াত কিন্তু ধুনীয়া বুলি ক'ব পাৰে, ল'ৰা ধুনীয়া, কিন্তু আপুনি অসমীয়াত ল'ৰাটোক বিউটিফুল বুলি ক'ব নোৱাৰে। বিউটি আমি কি পিন্ধো? আমি এটা টি-চাৰ্ট, চাৰ্ট, লং পেণ্ট, হাফ পেণ্ট, চুৱেটাৰ, বাছ সিমানেই। কিন্তু ছোৱালীবিলাকৰ হাতত অসংখ্য অপশ্যন, তেওঁলোক কালাৰৰ অপশ্যন। আমাৰ কালাৰ কি আছে? ব্লেক এণ্ড হোৱাইট। যিকেইটা পিন্ধিছিলোঁ সেইকেইটাও আজিকালি ছোৱালীবিলাকে পিন্ধিবলৈ, আমাৰ ল'ৰাবিলাকৰ নিজৰ বুলিবলৈ একো নাথাকিবগৈ। আৰু ল'ৰাবিলাকৰ আমাৰ লগতে যিটো নিজৰ বুলিবলৈ এটাই বস্তু আছে, আজিকালি বজাৰত আকৌ সেইটো এভেইলেবল কৰি দিছে। তাকো যদি প্ৰকৃতিৰ নিয়ম মতে যদি আমাৰ সেইটো বস্তু দৰকাৰ নহ'লে চাগে মানে নকওঁ আৰু কি হ'ল। প্ৰব্লেম নম্বৰ 4, এইটো প্ৰব্লেমৰ কথা ক'বলৈ অলপ লাজ লাগে। ৰাতিপুৱাৰ প্ৰব্লেম সাধাৰণতে আমাৰ এইটো ল'ৰাবিলাকৰ, বিশেষকৈ ল'ৰাবিলাকে ভালকৈ হৈ যায়, যিটোক মই নাম দিছোঁ ৰাতিপুৱাৰ তম্বু। মানে এতিয়া সাধাৰণতে আমাক কোৱা যায় ছোৱালীবিলাকক, য'ত ছোৱালী থাকে তাত ছোৱালীবিলাকৰ ভিতৰলৈ পটকৈ সোমাই নাযাবে, কিন্তু ল'ৰাবিলাকৰ ক্ষেত্ৰতো কোৱা নাযায় যে ল'ৰাবিলাকৰ ৰুমতো তেনেকৈ পটকৈ সোমাই যায়। কিন্তু আমাৰ কি লাজ সন্মান নাথাকে? আমি কি বুজি, আমাৰ কি ক'ম, ক'বলৈ উপায় নাই। এইটো প্ৰব্লেম এতিয়া মই আপোনাক বুজাই দিব নোৱাৰোঁ। আপোনালোকে যদি ভিডিঅ'টো চাই আছে, আপোনালোকৰ হয় বয়ফ্ৰেণ্ড নহ'লে হাজবেণ্ডক সুধি ল'ব। মই এটা কথা বুজি নাপাওঁ, হয়তো মায়ে বাৰু কথাবিলাক বুজি নাপায় সেইটো, কিন্তু অন্ততঃ পাপাবিলাকে কথাটো বুজি পাব লাগিছিল। ৰাতিপুৱাই ল'ৰাৰ ভিতৰত পটকৈ নোসোমাব, এতিয়াই কৈ থ'লোঁ। ল'ৰাৰ ভিতৰত সোমোৱাৰ আগে আগে অলপ চিঞৰ বাখৰ কৰি যাব, যাতে ল'ৰাটোৱে অকণমান সাৱধান হ'ব পাৰে। এইটো আছিল এটা ধেমেলীয়া ভিডিঅ' ল'ৰাবিলাকৰ ওপৰত, কিন্তু বৰ্তমান সমাজত নাৰীবিলাকৰ কাৰণে সকলোৱে যেতিয়া ইমানখিনি কৰি আছে, কিন্তু কিছুমান ক্ষেত্ৰত মই ভাবোঁ ল'ৰাবিলাকৰ কাৰণেও হয়তো আমাৰ অকণমান অলপ সৰুকৈ হ'লেও ভবাৰ প্ৰয়োজন আছে। তো আজিলৈ ভিডিঅ'টো ইমানতে সামৰিলোঁ। যদি ভিডিঅ' ভাল পালে লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু প্ৰতি দেওবাৰে মই আপোনালোকৰ নতুন নতুন কণ্টেণ্ট লৈ আহিম। আজিলৈ সামৰিলোঁ, ধন্যবাদ।